নমস্কাৰ বন্ধুসকল, মই অজয় অসমে আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ আমাৰ যিখন তাৰে মাজগাঁৱৰ যিখন চুইচ গেট আছিলে, আজিলৈ প্ৰগতি নহ'ল, সেইখন চুইচ গেট আজি আপোনালোকক দেখাবলৈ আনিছোঁ। 2009 চনত আৰম্ভ হৈছিলে। 2009 চনৰ পৰা এতিয়া 2023 পালেহি। 23লৈকে আজিলৈকে একো এটা তাৰ পিলাৰ এটাও শুভ উদ্বোধন নহ'ল। তাকে বনাই থকা এতিয়া কংগ্ৰেছৰ দিনত হৈছিলে। সেই দিনটো আৰু চুইচ গেটখন কিমানখিনি আগবাঢ়িলে আৰু কিমানখিনি হ'ল সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি মই দেখুৱাই যাম আহক। এতিয়া সেইবিলাক অকল পিলাৰকেইটা উঠি আছে, দেখিছে নাই? এতিয়া সেই ডাউনৰ পৰা সেইফালৰ পৰা গ'লে বেছি ধুনীয়াকৈ উঠিলেহেঁতেন, ধুনীয়াকৈ দেখুৱাই দিব পাৰিলেহেঁতেন। আচলতে কি, যেতিয়া সেই আমাৰ চুইচ গেটখন আহিছিলে অহা দিনত আমাৰ বেলেগ এটা থানত হৈছিলে, কিন্তু থানটো সলাই পিনে আনি এতিয়া ইয়াত বহোৱা হ'ল। কিন্তু বহোৱা ৰাস্তা উজহা দেখুৱাই পিনে ইয়ালৈ অনাৰ ফলত চুইচ গেটখন বনোৱা হ'ল। কিন্তু চুইচ গেটৰ নামত অকল পিলাৰকেইটা আৰু একো নহ'ল। এতিয়া যোনখন চুইচ গেট পানী যাব লাগে, তাত গৈ আছে জগি আছে জংঘল আৰু জংঘল। আমি এই জংঘলৰ মাজে মাজে গৈ চুইচ গেটখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া চাওক, আমি কিমান দহলৈ নামি গৈছোঁ আৰু চুইচ গেটখন দেখুৱাবলৈ। এখন ধুনীয়া চুইচ গেট যে, সেইকাৰণে দেখুৱাবলৈ গৈছোঁ আৰু। চুইচ গেটৰ নামত এই পিলাৰকেইটা, এইকেইটা দেখিছেনে? বৃহৎ ডাঙৰ পিলাৰ আৰু নাই। এতিয়া পানী যাব লাগিছিলে, তাৰ পানী যোৱা নলত এতিয়া জগিছে ফুটুকলা আৰু বাঘ ঢকা, তাৰ আৰু একো নাই। কংগ্ৰেছৰ দিনত জলসিঞ্চন বিভাগত বৃহৎ দুৰ্নীতি বুলি ক'ব লাগিব এইটো। আচলতে বৃহৎ দুৰ্নীতি মানে আচলতে কি, 2,60,00,000 টকা এই চুইচ গেটখনত আহিছিলে। কিন্তু 2,60,00,000 টকা, 60,00,000টো কাম হ'ল না নহ'ল মইতো দেখা নাই। কিন্তু এতিয়া যিমানখিনি দেখিছোঁ 60,000 মানহে কাম হৈছে নেকি খুব বেছি। আৰু বাকীখিনি কাৰ পকেটলৈ গ'ল, ক'ত গ'ল, কোনেও গম নাপায় আজি পকেটে। আৰু ইয়াত চাইনবোৰ্ড নামততো একোৱেই নাই। আপুনি ইয়াত চাইনবোৰ্ডটো নেদেখে, গোটেই বাঘ ঢকা আৰু কি সেইবিলাকহে দেখিব। আপোনাৰ চাই যাব। এতিয়া আমি গৈ আছোঁ। এখন আহিছিলে জলসিঞ্চন আঁচনি, তাৰে মাজগাঁৱলৈ আহিছিলে, কিন্তু বহিলেহি চটেনাগুৰিত। বৰ এটা দুখজনক বিষয়। কেনেকৈ বহিলেহি আৰু কোনে বহালে একো গম নাপায়। এতিয়া আমি এই বাঘ ঢকাৰ মাজে মাজে আপোনালোকক চুইচ গেটৰ পিলাৰ দেখাবলৈ গৈ আছোঁ। চাই যাওক, গোটেই চুইচ গেট নাই, এখন বাঘ ঢকা আৰু হাবি আৰু একো ডাল নাই। ইয়াত সাপ আৰু নেউল এইবিলাকৰহে। আচলতে য'ত নেউল সোমালে নেউলেই থাকিব, তেনেকুৱা হৈছে। আমি গৈ আছোঁ এতিয়া আপোনালোকৰ পিলাৰকেইটা দেখাবলৈ। এতিয়া দেখিবলৈ পাইছে অকল পিলাৰকেইটা। ইয়াত ইমান ডাঙৰ এটা প্ৰজেক্ট, ইমান ধুনীয়া, অকল পানীয়ে পানী। সেই পিলাৰকেইটা দেখিছে, পিলাৰ এই 3টা পিলাৰ আৰু মাজৰ খুঁটাকেইটা হৈ গৈছোঁ আপোনালোকক। আৰু এই পিলাৰকেইটাহে আৰম্ভণি। বাকী কাৰ পকেটত আৰু ক'ত সোমালে আজি প্ৰতি কোনেও নাজানে। কংগ্ৰেছৰ দিনৰ এইখন চুইচ গেট 2009 চনৰ, আৰু 2009 চনৰ পৰা এতিয়া 23 পালেহি, সম্পূৰ্ণ নহ'ল। এইটো সৰ্বকটকী দিনৰে আঁচনি হৈছিলে জলসিঞ্চন বিভাগৰ। চাওক আপোনালোকে আজিলৈকে যে এই যোনখন চুইচ গেটৰ শুভ আৰম্ভণি হৈছিলে, হোৱা 2009 চনত হৈছিলে। 2009 আজিলৈকে 23লৈকে কিবা কামখিনি ইমান আগবাঢ়িলে আৰু কি কাম লাগি আছে নে ইমানতে সমাপ্ত হ'ল? আপোনাৰ 2009 চনৰ পৰা আৰম্ভ কৰি সিহঁতে 2013 চনলৈকে কৰিলে। তাৰপৰা 13 চনৰ পৰা সামৰিলে আৰু এতিয়া একো দেখাই নাই। কাম চাম কৰিবলৈও দেখা নাই, একো নাই। কোনো মানুহো নাহে কাম কৰিবলৈ, খবৰ ল'বলৈ। তাৰপৰা আমিও দুবাৰমান এনেকৈ ঘূৰিছিলোঁ যে কি হৈছে কি নাই। আমাৰো এনেকৈ মাটি গ'ল, চাহ বাগান চাগান আছিলে, চব উফৰাই মেলি আৰু এইখন কৰি থৈছে। না ৰাইজৰ সুবিধা হৈছে না কিবা, এনেই মানে পেলাই থৈ দিছে আৰু। তাৰপিছত গৈ মেলি হেৰি কৰোঁতে কৈছে বোলে হ'ব তোমালোকৰ হ'ব, আমুক তামুক ডকুমেণ্টছ বুলি এনেকৈ হেৰি কৰোঁতে, তাৰপিছত আমাৰ যিজন দাদা আছিলে সেই দাদাজন ঢুকাওঁতে আৰু তাৰপৰা বাদ দিয়া হ'ল। আৰু আমিও ইমান এটা হেৰি নকৰিলোঁ আৰু এইবিলাক মানে হেৰি কৰি নহ'লে। তাৰপিছত এতিয়া এই ছাইডতো মাটি বহুত তেনেই পৰি আছে, আমাৰ নিজৰ মাটি। এতিয়া একো কৰিবও পৰা। চলিত চৰকাৰখন যিখনে এই ইমানখিনি দুৰ্নীতিৰ বিষয়ে ইমান কাম কৰি আছে, এই যোনটো আমাৰ সোণাৰী বিধানসভা সমষ্টি অন্তৰ্গত আমাৰ তাইৰা গাঁৱৰ যোনখন চুইচ গেট, সেইখন
আপোনালোকে অকণমান চকু দিয়ক। আমাৰ সোণাই সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আৰু লোকসভা সমষ্টি তপন গগৈ ডাঙৰীয়াই এই চুইচ গেটখন আপোনালোকে অকণমান মন কৰক। কিমান দুৰ্নীতি হৈছে আৰু কিমান নিকা হৈছে আপোনালোকে গম পাব। কেলৈ গম পাব? আপোনালোকৰ দিন এতিয়া আচলতে কি, আগতে যোনখন কংগ্ৰেছ চৰকাৰ দিনত কৰিব নোৱাৰিলে, যদি আপোনালোকে দুৰ্নীতিৰ সৈতে মাত মাতে, এইখনৰ কাৰণেও মাত মাতিব বুলি আশা থাকিল। এই ভিডিঅ'টো কিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু এনেকুৱা এটা দুৰ্নীতি হৈছে আমাৰ তাইৰাই গাঁৱৰ মানুহে সম্পূৰ্ণ ন্যায় পাব লাগে আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজি যাম। সেইখিনি আপোনালোকে ভিডিঅ'টো কিমান পাৰে শ্বেয়াৰ কৰক।